ताज़ा तरीन अपलोड्स की नोटिफिकेशन हासिल करने के लिए हमारे चैनल को सब्सक्राइब करें और साथ में दिए गए घंटी के निशान को दबाना ना भूलें। আজি পাঠৰ নাম হৈছে গীত আৰু ছবি। কবি দুৰ্গেশ্বৰ শৰ্মা। কুৱেশ্যন নম্বৰ 1 চনৰ উত্তৰ দিয়া। ক কেনে গীত আৰু কেনে ছবি কোনেও ভাল নুবুলে। উত্তৰ যিবোৰ গীত সকলোৱে বুজি নাপায় আৰু যিবোৰ ছবিৰ মূল সকলোৱে ধৰিব নোৱাৰে তেনেবোৰ গীত আৰু ছবি কোনেও ভাল নুবুলে। খ সদায় কাণেৰে শুনা সৰু কথাটিয়ে কেনেকৈ আমাৰ প্ৰাণ টানি ধৰে। উত্তৰ সদায় কাণেৰে শুনা সৰু কথাটি গীত হলে আমাৰ প্ৰাণ টানি ধৰে। গ কবিৰ মতে কোনবোৰ বস্তু অজৰামৰ। উত্তৰ কবিৰ মতে মিহি ভাৱ মিহি গীত কৌশলী বিদ্যা অজৰামৰ। ঘ কেনেকৈ গীত আৰু ছবিক সকলোৱে ভাল বুলি কয়। উত্তৰ যিটো গীত শুনি আৰু যিটো ছবি দেখি সকলোৱে একে ৰং পায় জগতৰো উলা বঢ়ায় তেনে গীত আৰু ছবিকে সকলোৱে ভাল বুলি কয়। গ সিহে পাই নিজে নিজে অলাখত ঠাই ইয়াত অলা শব্দটোৰ অৰ্থ কি। উত্তৰ সিহে পাই নিজে নিজে অলাখত ঠাই ইয়াত অলা শব্দটোৰ অৰ্থ হল আকাশ বা শূন্য। কুৱেশ্যন নম্বৰ 2 ভাল গীত আৰু ছবিৰ মহত্ব কেনেকুৱা কবিতাটোৰ সহায়ত বুজাই লিখা। উত্তৰ ভাল গীত আৰু ছবিক সকলোৱে ভাল পায় আদৰ কৰে উচ্চ প্ৰশংসা কৰে উচ্চ আসনত ঠাই দিয়ে কাৰণ ভাল গীত নুবুজা হলেও সি প্ৰাণ টানি ধৰে অশান্ত হৃদয় শান্ত কৰে। সেইদৰে ভাল ছবিও চকুত পৰিলেই মনত সোমাই পৰে মনটো আনন্দৰে ভৰাই তোলে। কুৱেশ্যন নম্বৰ 3 সদায় চকুৰে দেখা গছ পাতটিও ছবিত কিয় ভাল হৈ পৰে বুলি তুমি ভাবা নিজৰ মতামত আগবঢ়োৱা। উত্তৰ ছবি আঁকিব জনাটো এটা কৌশলী বিদ্যা। এই বিদ্যাৰ বলতে শিল্পীসকলে সাধাৰণ গছপাত আদিক লোকৰ চকুৰ আগত আকৰ্ষণীয় কৰি তুলিব পাৰে। যিটো গছৰ পাত দেখিও আমি আকৰ্ষিত নহওঁ মন নকৰো শিল্পীৰ হাতৰ পৰশত সেই ছবি হৈ উঠিলে আমাৰ চকুত চমক লগায় মন প্ৰাণ টানি ধৰে সেইকাৰণে শিল্পীসকল মহান বুলি কোৱা হয়। তেওঁলোকে ছবিত যিকোনো বস্তুকে জীৱন্ত ৰূপ দিব পাৰে। যিহেতু কৌশলী বিদ্যাৰ মৃত্যু নাই সেই অজৰমৰ গতিকে জীৱন্ত ৰূপত ধৰা দিয়া ছবিবোৰো অজৰমৰ। কুৱেশ্যন নম্বৰ 4 কেনেকৈ গীত আৰু ছবিক কোনেও ভাল নুবুলে আৰু কোনবোৰ গীত আৰু ছবিক সকলোৱে ভাল বুলি আদৰি লৈ অলাখত ঠাই দিয়ে নিজৰ ভাষাৰে বৰ্ণনা কৰা। উত্তৰ যিবোৰ গীত শুনিলে সকলোৱে বুজি নাপায় যিবোৰ গীতৰ সুৰ সকলোৰে অন্তৰ স্পৰ্শ কৰিব নোৱাৰে তেনেবোৰ গীত শুনিলেও কোনো আকৰ্ষিত নহয় কোনেও প্ৰাণত আনন্দ অনুভৱ নকৰে তেনেবোৰ গীতক কোনেও ভাল বুলি নকয়। তদুপৰি যিবোৰ ছবিৰ মূল আটাই নুবুজে ছবি চাই চকুত তৃপ্তি আৰু অন্তৰত আনন্দ অনুভৱ কৰা নাযায় তেনেবোৰ ছবিকো কোনেও ভাল বুলি নকয়। শিল্পীয়ে নিজৰ কাৰণেও গীত গায় ছবি আঁকে হলেও সেইবোৰ আমাকো তৃপ্ত কৰিব পাৰিব লাগিব। শ্ৰোতা দৰ্শকক তৃপ্ত কৰিব পাৰিলেহে শিল্পীৰ সাৰ্থকতা। আনহাতে যিবোৰ গীত শুনি ছবি চাই সকলোৱে সমানে আনন্দ পায় যিবোৰ গীত শুনিলে প্ৰাণ টানি ধৰে যিবোৰ ছবিয়ে দৰ্শকক চকুত জীৱন্ত ৰূপ ধৰা দিয়ে চকু তৃপ্ত হয় তেনেবোৰ গীত আৰু ছবিকে সকলোৱে ভাল বুলি স্বীকৃতি দিয়ে। ভাল গীত আৰু ছবিয়ে মানুহৰ অন্তৰত স্থায়ীভাৱে ৰেখাপাত কৰিব পাৰে এনে গীত আৰু ছবিৰ মৰণ নাই সি অজৰামৰ। কুৱেশ্যন নম্বৰ 5 গীত আৰু ছবি কবিতাটিৰ সাৰাংশ লিখা। উত্তৰ যিটো গীত শুনিলে বুজাইহে বুজে সকলোৱে নুবুজে সেইটো গীত কোনেও ভাল বুলি নকয় আন যিটো ছবিৰ মূল আটাই বুজি নাপায় তেনে ছবিকো কোনেও ভাল নেদেখে। যিটো ছবি দেখি যিটো গীত শুনি সকলোৱে আনন্দ পায় তেনে গীত আৰু ছবিক সকলোৱে আদৰি লয় উচ্চ প্ৰশংসা কৰে উচ্চ স্থানত স্থান দিয়ে কাৰণ ভাল গীত নুবুজা হলেও তাৰ সুৰে হৃদয় জগাই তোলে। ছবিৰ বিষয়ে একো নাজানিলেও ভাল ছবি চকুত পৰিলেই মনত সোমাই পৰে। সদায় দেখি থকা গছ পাতটিও ছবিত মনোৰম জীৱন্ত হৈ পৰে আৰু সদায় শুনি থকা কথাটিও গীত হলে প্ৰাণ টানি ধৰে। ভাল গীত আৰু ভাল ছবিত মিহি ভাৱ মিহি গতি আৰু কৌশলী বিদ্যা নিহিত হৈ থাকে। এইসমূহৰ মৃত্যু নাই ইহঁত অজৰমৰ। ভাল গীত য'তেই গোৱা হয় ভাল ছবি য'তেই প্ৰদৰ্শন কৰা হয় তাতেই প্ৰশংসিত হয়। সেই প্ৰশংসা ঠাই আৰু পৰিৱেশ অনুসৰি কম বা বেছি হ'ব পাৰে। কুৱেশ্যন নম্বৰ 6 ব্যাখ্যা কৰা। ক সদায় চকুৰে দেখা গছ পাতটিও ছবিত ভাল হৈ পৰে সদায় কাণেৰে শুনা কথাটিও গীত হলে প্ৰাণ টানি ধৰে। উত্তৰ উদ্ধৃত কবিতা ফাঁকি কবি দুৰ্গেশ্বৰ শৰ্মাদেৱ ৰচিত গীত আৰু ছবি কবিতাটিৰ অন্তৰ্গত। কবিয়ে গীত আৰু ছবিৰ মহত্ব বুজাবলৈ যাওঁতে এনেদৰে কবিতাটিত উল্লেখ কৰিছে। শিল্পীয়ে তেওঁৰ কৌশলী বিদ্যাৰ জৰিয়তে যিকোনো বস্তুকে জীৱন্ত ৰূপ দি অতি আকৰ্ষণীয় কৰি তুলিব পাৰে। সদায় দেখি থকা অথচ অকণো আকৰ্ষিত নোহোৱা পাতটিও শিল্পীয়ে আমাৰ চকুত লগাকৈ মনত সোমাই যাব পৰাকৈ ছবিত আঁকিব পাৰে। সাধাৰণ বস্তু এটাই ছবি হলে আকৰ্ষণীয় হৈ পৰে। সেইদৰে গীতৰ সন্মোহনী সুৰেও প্ৰাণত আনন্দৰ জোৱাৰ তোলে। সদায় শুনি থকা কথাও আমি বিশেষ ৰস নাপালেও যেতিয়া সেই কথাখিনিকে গায়ক গায়িকাই সুন্দৰ সুৰত গীত হিচাপে গায় তেতিয়া সিয়ে আমাৰ প্ৰাণ টানি ধৰে অন্তৰ জগাই তোলে অন্তৰত অফুৰন্ত আনন্দ পোৱা যায়। খ মিহি ভাৱ মিহি গতি কৌশলী বিদ্যাৰ নাই মৃত্যু অজৰমৰ য'তে পৰে ততে গজে বিভিন্ন আকাৰ ঠাই বুজে দীঘল ডাঙৰ। উত্তৰ উদ্ধৃত কবিতা ফাঁকি কবি দুৰ্গেশ্বৰ শৰ্মাদেৱ ৰচিত গীত আৰু ছবি কবিতাটিৰ অন্তৰ্গত। ভাল গীত আৰু ভাল ছবিৰ আদৰ আৰু স্থায়িত্ব সম্পৰ্কে কবলৈ গৈ কবিয়ে এই ফাঁকি কবিতাটিৰ সামৰণি মাৰিছে।
যিবোৰ গীত আৰু ছবি ভাল বুলি সকলোৱে প্ৰশংসা কৰে, আদৰ কৰে, সেইবোৰ গীত আৰু ছবিত এটা মিহি ভাৱ, মিহি গতি আৰু কৌশলী বিদ্যা নিহিত হৈ থাকে, যিয়ে ব্যক্তি তথা স্থান নিৰ্বিশেষে সকলোকে মোহিত কৰে। এনে গীত আৰু ছবিৰ কেতিয়াও মৃত্যু নহয়। সেইবোৰ অজৰ অমৰ হৈ মানুহৰ মন আৰু বুকুত চিৰস্থায়ী হৈ ৰৈ যায়। এনে গীত আৰু ছবিয়ে সকলো ঠাইতে, সকলো সমাজতে আদৰ পায়, প্ৰশংসিত হয়। ঠাই আৰু সমাজ অনুসাৰে হয়তো সেই আদৰ আৰু প্ৰশংসা কম বেছি হ'ব পাৰে। ভাষা আৰু ব্যাকৰণ জ্ঞান। কুৱেশ্যন নম্বৰ 7, সমাৰ্থক শব্দ লিখা। জগত, উল্লাস, চকু, সৰু, ভাল, কাণ। উত্তৰ, জগত মানে বিশ্ব, উল্লাস মানে আনন্দ, চকু, চকু মানে আঁখ, চক্ষু, নয়ন, সৰু মানে ক্ষুদ্ৰ বা সূক্ষ্ম, ভাল মানে সুখ বা উত্তম, কাণ মানে কৰ্ণ। বাক্য ৰচনা কৰে। কৌশলী বিদ্যা অজৰ অমৰ উল্লাসৰ ঠাই, ডাঙৰ দীঘল। উত্তৰ, কৌশলী বিদ্যা। শিল্পকলা এটি কৌশলী বিদ্যা। অজৰ অমৰ, ভাল কামৰ মৰণ নাই, অজৰ অমৰ হৈ থাকে, উল্লাসৰ ঠাই, সুকামত উল্লাসৰ ঠাই পাব পাৰি, ডাঙৰ দীঘল। পিতৃ মাতৃ মৰম চেনেহৰ মাজত সন্তান ডাঙৰ দীঘল হয়। কুৱেশ্যন নম্বৰ 9, বিপৰীতাৰ্থক শব্দ লিখা। মিহি, প্ৰাণ, মৃত্যু, মূল, ক্ষুদ্ৰ। মিহিৰ বিপৰীতাৰ্থক শব্দ হ'ল খৰতা, প্ৰাণ, অপ্ৰাণ, মৃত্যু, জন্ম, মূল, অমূল্য, ক্ষুদ্ৰ, ডাঙৰ। What makes this happy fast?